এই কথাটো তাৰমানে ঘটনা মন্ত্ৰিত্ব নাপালে পালে এই কথাটো তাৰমানে এইটো আমাৰ কথা নহয়, এইটো হৈছে মুখ্যমন্ত্ৰীৰ কথা, এইটো তেওঁৰ প্ৰেৰগেটিভ, তেওঁৰ নিজৰ ব্যক্তিগত কথা। গতিকে তেওঁ যেতিয়া অনুভৱ কৰিব যে আৰু মন্ত্ৰী ল'ব লাগে তেতিয়া ডেফিনেটলি তেওঁ মন্ত্ৰী ল'ব। তেওঁ এতিয়াতো চৰকাৰখন বেয়া চলা নাই, চৰকাৰখন ভালে চলিছে, গতিকে তেওঁ মন্ত্ৰীসভা যেতিয়া তেওঁ প্ৰয়োজন বোধ কৰে ডেফিনেটলি সম্প্ৰসাৰণ কৰিব। নাই নাই আৰে অগপ নেতৃত্ব বিচাৰিছিলোঁ ইউ পি পিলৈ নিজে, এইটো স্বাভাৱিক কথা বিচৰাটো। কিন্তু ঘটনাটো হৈছে কি যে এতিয়া বৰ্তমান যিখন চৰকাৰ চলি আছে এইখন চৰকাৰটো বেয়া চলা নাই, এইখন চৰকাৰটো ভালেই চলিছে। গতিকে আজিৰ দিনটোত হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু তাৰমানে অসম গণ পৰিষদ বা ইউ পি পি এলৰ পৰা ল'ব লাগে বুলি তেওঁ তাৰমানে অনুভৱ যদিও কৰিছে, তেওঁ এতিয়া সঠিক সময় নহয় বুলি তেওঁ বিবেচনা কৰিছে। আৰু সেইকাৰণে তেওঁ এই বস্তুটো এইবাৰ তাৰমানে এই যিটো তাৰমানে মন্ত্ৰীসভা সম্প্ৰসাৰণ তাত এই দুটা দলৰ তেওঁৰ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা নাই। নাই নাই বিজেপিয়ে আগ্ৰাসন কৰা মই এই কথাটো মই নক'ম। এতিয়া আমি এটা আঞ্চলিক ৰাজনৈতিক দল, আমাৰ নীতি আদৰ্শ আছে, ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আছে। আমি এটা নিৰ্বাচন কেন্দ্ৰিক আমাৰ মিত্ৰতা হৈছে, সেইবুলি এই কথাটো এইটো নুবুজায় যে আমি তাৰমানে বিজেপিয়ে আমাক আগ্ৰাসন কৰিছে। আৰু মই ভাবোঁ যে বিজেপিৰো অসম গণ পৰিষদক আগ্ৰাসন কৰা তেওঁলোকৰ মনোভাৱ এইটো নাই। আমি আমাৰ লাইনত অসম গণ পৰিষদ দলক শক্তিশালী কৰাৰ এটা প্ৰচেষ্টা চলোৱা হৈছে। তেওঁলোকেও তেওঁলোকৰ আমি যিহেতু এটা ৰাজনৈতিক দল, প্ৰত্যেকে একোটা ৰাজনৈতিক দল, আমি অসম গণ পৰিষদ এটা ৰাজনৈতিক দল, ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দল, প্ৰতিটো ৰাজনৈতিক দলৰেই তেওঁলোকৰ মানে সংগঠন শক্তিশালী কৰাত মনোনিৱেশ কৰে। ঠিক তেনেধৰণে সেইকাৰণেই ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকৰ দলটোক শক্তিশালী কৰাত তেওঁলোকে মনোনিৱেশ কৰিছে। আমি অসম গণ পৰিষদ দলেও অসম গণ পৰিষদ দলক শক্তিশালী কৰাৰ মনোনিৱেশ কৰিছোঁ। আপোনালোকে যোৱা এমাহৰ যদি আমাৰ অসম গণ পৰিষদ দলৰ যদি কাৰ্যসূচী যদি আপোনালোকে প্ৰত্যক্ষ কৰে তেতিয়াহ'লে দেখিবলৈ পাব যে অসম গণ পৰিষদক শক্তিশালী কৰাৰ লক্ষ্যৰে বহুকেইটা আঁচনি প্ৰস্তুত কৰা হৈছে আৰু তেনেধৰণৰ আঁচনিবিলাক ৰূপায়ণ কৰি থকা হৈছে।